গুৰেশ্বৰত 2 শিক্ষিত নিবনুৱা যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। থলুৱা খাদ্যৰ হোটেল ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস। MA আৰু MSc পাছ কৰা ৰজনী বড়ো আৰু চেগাৰাম বড়োৱে চৰকাৰী চাকৰিৰ পিছত নদৌৰি গুৰেশ্বৰ চহৰত মুকলি কৰিলে জ্যোতি হোটেল এণ্ড ৰেষ্টুৰেণ্ট নামৰ এখন ভাত চাহৰ উন্নতমানৰ ব্যৱসায়িক প্ৰতিষ্ঠান। চৰকাৰী চাকৰিৰ পৰিৱৰ্তে হোটেল ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ সপোন দেখা শিক্ষিত যুৱকদ্বয়ে আজি বাইহাটা চাৰিআলি বগামাটি পথৰ গুৰেশ্বৰৰ মাজমজিয়াত ৰাইজৰ বাবে মুকলি কৰে জ্যোতি হোটেল এণ্ড ৰেষ্টুৰেণ্টখন। পৰম্পৰাগত বিভিন্ন থলুৱা খাদ্য যেনে কোমোৰাৰে হাঁহৰ মাংস, তিল আৰু বেঙেনাৰে মাছ, পিঠাগুড়িৰে বনোৱা কুকুৰাৰ মাংস, ঔটেঙাৰে বনোৱা মাছৰ জোল, লাই শাকেৰে বনোৱা গাহৰি মাংস, মানিমুনি শাকেৰে প্ৰস্তুত কৰা মাছৰ জোল, বাঁহৰ গাজেৰে বনোৱা গাহৰি মাংস, মটকা চাহ, কফি আদি উপলব্ধ হ'ব লগা এই ৰেষ্টুৰেণ্টখনত আহি ইয়াৰ জুতি ল'বলৈ ৰাইজক আহ্বান জনাইছে উদ্যমী যুৱকদ্বয়ে। পোনপ্ৰথমতে আপোনালোকক মই ধন্যবাদ দিব বিচাৰিছোঁ, কিয়নো আপোনালোকে আমাৰ আজিৰ প্ৰথম অপেনিং চেৰেমনিত জ্যোতি হোটেল এণ্ড ৰেষ্টুৰেণ্টত আপোনালোকে উপস্থিত আহি আমাৰ এইটো প্ৰচাৰ চলাৰ কাৰণে আহিছে। চ' বহুত ধন্যবাদ প্ৰথমতে। তো আমি এইটো হোটেল জ্যোতি হোটেল এণ্ড ৰেষ্টুৰেণ্ট, মই আৰু আমাৰ লগ ৰজনী বড়ো, মই চেগাৰাম বড়ো, আমি দুয়ো মিলি এটা আগৰ বহুত পুৰণা আগৰ সপোন আজি বাস্তৱ কৰিবৰ কাৰণে গৈ আছোঁ। চ' সেইটোও MSc কমপ্লিট কৰিলে আৰু ময়ো MA পাছ কৰি চাকৰি বাকৰি নিবিচৰাকৈ আমি দুয়ো এখন হোটেল বা বিজনেছত আমি আগুৱাই যাম বুলি ভাবিলোঁ। চ' আমি অকল চাকৰি নহয়, আমি বিজনেছ কৰিও মানুহ ছাকচেছ হ'ব পাৰে, সেই কথাটো আমি বহুত গম পাই দেখা পাই থাকোঁ, ইনস্পায়াৰ পাই থাকোঁ। এই হিচাপত আমিও দুজনো এইটো টাৰ্গেট কৰি আজি অপেনিংটো কৰিলোঁ জ্যোতি হোটেল এণ্ড ৰেষ্টুৰেণ্ট। এইটো বহুত আগতীয়াকৈ আমাৰ প্লেনিং আছিল। চ' আমাৰ মেইন উদ্দেশ্যটো হ'ল যে আমি গুৱাহাটী ইউনিভাৰ্চিটি বা কোকৰাঝাৰ ইউনিভাৰ্চিটিত বহুত জেগা ঘূৰিলোঁ ঠাই। বহুত এনেকুৱা হোটেল দেখা পায় যে ভাল বহুত ষ্টেণ্ডাৰ্ড হোটেল এনেকুৱা দেখা পায়। চ' আমাৰ ইয়াৰ গুৰেশ্বৰত এনেকুৱা ভাল হোটেল নাই বহুত দিনৰ পৰা এইটো আমি অনুভৱ কৰি আছোঁ, দেখা পাই আছোঁ। আৰু বহুত মানুহবিলাকে কয় যে গুৰেশ্বৰত ভাল এনেকুৱা হোটেল নাই আৰু কোনোবা দূৰৰ পৰা আলহী আহিলেও, দূৰৰ পৰা কোনোবা ফৰেনাৰ আহিলেও যে এনেকুৱা খাবলৈ ভাল জেগা বা হোটেল এনেকুৱা নাই। চ' এইটো কোৱাৰ কাৰণে আমিও ভাবিলোঁ যে আচলতে হয়, সঁচাকৈ এইটো লাগে, আমিও অনুভৱ কৰিছোঁ। চ' হিচাপত আমি বহুত ভাবি এইটো আজি কৰিলোঁ। চ' আমাৰ ফাইনেন্সিয়েলি আৰ্থিক অৱস্থাও ইমান ভাল নহয়, তথাপিও আমি কিছুমান যোগাৰ কৰি যি পাৰে অলপ চলপ যোগাৰ কৰি আমি এইটো আজি অপেনিংটো কৰিলোঁ। আমাৰ খাদ্যটো প্ৰথমতে আমাৰ স্পেচিয়েলি হিচাপত আমাৰ স্মকি ফ্লেভাৰ মিট আৰু আপোনাৰ মটকা চাই আৰু ভাতৰ যিকোনো আমাৰ থলুৱা খাদ্যবোৰ হ'ব, ট্ৰেডিশ্যনেল ফুড আইটেমছ থাকিব, যেনে আপোনাৰ অনলা দাও আৰু আপোনাৰ চবাই দাও এনেকুৱা থাকিব, আৰু আপোনাৰ ঔটেঙা মাছ এনেকুৱা বতৰীয়া শাকবোৰৰ লগত বনোৱা পুৰা হাইজেনিক ফুডবোৰ পাব আৰু হাইজেনিক প্ৰডাক্টবোৰ ফুড আইটেমছবোৰ ইয়াত পোৱা যাব আৰু। চ' মই গুৰেশ্বৰৰ ৰাইজৰ বাসীক মই এইটোৱে আহ্বান জনাব বিচাৰোঁ যে আপোনালোকে আহি আপোনালোকে টেষ্ট কৰক, চাওক যে আমি যি কথা কৈছে এইটো সঁচা হয় না নহয়। আপোনালোকে আহি ইয়াত টেষ্ট কৰি চাওক।